আসাম এছ'চিয়েশ্যন সম্পৰ্কে এতিয়া অসমৰ জনসাধাৰণৰ আশা আকাংক্ষাবোৰ চৰকাৰৰ ওচৰত নিবেদন কৰাৰ অৰ্থে 1903 চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আসাম এছ'চিয়েশ্যন গঠন কৰা হৈছিল। এতিয়া আসাম এছ'চিয়েশ্যন সম্পৰ্কে দুটা প্ৰশ্ন। এতিয়া আসাম এছ'চিয়েশ্যনৰ কাৰ্যসমূহ পোনপটীয়াকৈ পাঠত আছে, সেয়েহে আলোচনাৰ মাজলৈ অনা নহ'ল। আন এটা প্ৰশ্ন, এতিয়া লৰ্ড কাৰ্জনৰ বংগভংগ সম্পৰ্কত আসাম এছ'চিয়েশ্যনৰ মতামত। 1905 চনত লৰ্ড কাৰ্জনে বংগভংগ আইনখন প্ৰণয়ন কৰোঁতে পূৰ্ববংগৰ সৈতে অসমক চামিল কৰা হৈছিল। সেই সম্পৰ্কত আসাম এছ'চিয়েশ্যনে মাত মাতিছিল। এতিয়া প্ৰশ্নটো সেয়েহে বংগভংগ সম্পৰ্কত মতামত কেনেধৰণে দাঙি ধৰিছিল, ইয়াত মূল্যায়ন 5 আছে। এতিয়া প্ৰশ্নটো 5 মূল্যায়নৰ কাৰণে কেনেধৰণে সজাব পৰা যায়, প্ৰশ্নটোৰ গাঁথনি – 1918 চনত ব্ৰিটিছ চৰকাৰে মণ্টেগু চেমছফৰ্ড ৰিপৰ্ট নামৰ এক ৰিপৰ্ট ভাৰতবৰ্ষত দাঙি ধৰিছিল, যাৰ জৰিয়তে প্ৰাদেশিক ৰাজ্যসমূহে বা ভাৰতৰ ৰাজ্যসমূহে কিছুমান বিশেষ সুবিধা লাভ কৰিছিল, কিন্তু অসমক এই ৰিপৰ্টৰ অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। সেয়েহে এনে কিছুমান বিশেষ সুবিধাৰ পৰা অসম বঞ্চিত হৈছিল। সেয়ে এই ৰিপৰ্টৰ আধাৰত অসমক অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আসাম এছ'চিয়েশ্যনে দাবী উত্থাপন কৰিছিল। এতিয়া প্ৰশ্ন হ'ব, মণ্টেগু চেমছফৰ্ড ৰিপৰ্ট সম্পৰ্কত আসাম এছ'চিয়েশ্যনে কি ভূমিকা পালন কৰিছিল, এই প্ৰশ্নটোৰ মূল্যায়নো 5 হ'ব। এতিয়া মূল্যায়ন অনুসৰি প্ৰশ্নটোৰ উত্তৰৰ গাঁথনি কেনে হয় মন কৰা। ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰাৰম্ভিকতে অৰ্থাৎ 1920 চনত আসাম এছ'চিয়েশ্যনৰ একাংশ নেতাই প্ৰাদেশিক কংগ্ৰেছ কমিটিসমূহ গঠন সম্পৰ্কে বুজ ল'ব পাৰিছিল। সেয়েহে এইসকল নেতাই আসাম এছ'চিয়েশ্যনৰ পৰা ফালৰি কাটি আহি সৰ্বভাৰতীয় ৰাজনীতিলৈ ডিঙা মেলাৰ অৰ্থে অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি গঠন কৰিবলৈ মন মেলিছিল। এইসকল নেতাৰ দ্বাৰাই পৰৱৰ্তী সময়ত অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি গঠন হয়। এতিয়া কংগ্ৰেছ কমিটি গঠন সম্পৰ্কে এই প্ৰশ্নটো অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন সম্পৰ্কে চমুকৈ আলোচনা কৰা, মূল্যায়ন ইয়াতেও আছে 5। সেয়েহে এই প্ৰশ্নটোৰ উত্তৰটো কেনেধৰণৰ হ'ব পাৰে, উত্তৰৰ গাঁথনিখিনি লক্ষ্য কৰিবলৈ চেষ্টা কৰা।
mana mana.